এয়া আমাৰ চাহ খোৱা ঢাকনি, এই দালি এই অকণমান ভাত লৈছোঁ। এয়া মোৰ কেৰাহী ডিছপ'জেল অনা নহ'লে হ'লে না ৰ'বা দুআষাৰ কওক। আচলতে এনেকৈ খায়ো ভাল লাগে। কেৰাহী ঢাকনিত ভাত খাইছোঁ, চচপেনত ভাত খাইছে। এইখন ঢাকনি ভালকৈ দেখুৱাই যাওঁ। এইখন ঢাকনি নৰেশ দা ফ্ৰেছটো দেখুওৱা কেনেকুৱা লাগিছে আজি। সঁচাকৈ আনকমন আমাৰ আনকমন এটাইতো হেৰিয়াত ভাল চাহ বনোৱা চচপেনত এই গৰু আহি গ'ল। আমাৰ লগত গৰু সোমাই গ'ল এতিয়া। খানা হৈ আছে। এইটো খায় না নাখায় এইবোৰ স্পিড কৈ দিয়া। কুকাৰৰ খাপত ভাত খাইছো ঢাকনিত আৰু মই মানে আছিলে ডিছপ'জেল আছিলে কিন্তু শেষ হৈ গ'ল নেকি? শেষ হৈ গ'ল সেই হ'ল মই কালিয়ে শেষ হ'ল। কালি শেষ হ'ল। ইম্পচিবল নাই দেই, কেতিয়াও নাই, মিছা কথা কৈছে। কিন্তু কালিয়ে শেষ হৈ গ'ল, সেইটো এতিয়া আমি কিন্তু আজি চানডে শ্বিলং বন্ধ অফ থাকে। অফ মানে চেৰাপুঞ্জীত একো দোকান খোলা নাথাকে। চেৰাপুঞ্জীত চব বন্ধ। তাৰপিছত ময়ো তলিয়াত খাইছো, ভাত যে থাকে তলিয়াখনত, তাকো এখন পানী উঠুৱাই দিলে। এইখন এইটো আমাৰ এই খান ভাই ইয়াত খাইছে, এয়া মৰম দাই খাইছে ল'ৰা। এইটো দেখোন এই তলিয়াখন মানে মই ধুব লাগিছিলো দেই, এইখন মোক কৈছে ধুই আনক, বোলো এখন পানীয়ে 2 কিলোমিটাৰ উঠুৱাই নিলে, আকৌ মানুহ এজনে ধৰি দিছে।